হাই ফ্ৰেণ্ডছ, আজি মই ক'ত যাম কি কৰিম আপোনালোকক সকলো দেখুৱাম। আজি আঘোণ মাহৰ 5 তাৰিখ, আমাৰ ভাগৱত পাঠ সামৰণি আৰু লগতে আমাৰ ৰাইজে মিলি এসাঁজ নখোৱা বুলি খানা এটা খাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ইয়াত ভাগৱতীপাৰা মন্দিৰত আজি নখোৱা আঘোণৰ 5 তাৰিখ আৰু পুথি পাঠ সামৰণি। তাতে ইয়াৰ মন্দিৰত পুথি চাই আছে। এয়া আমাৰ এতিয়া মহাপ্ৰসাদটো হ'ল। এয়া এওঁলোকে প্ৰসাদ গ্ৰহণ কৰিছে। আমাৰ অসমীয়া ভাষাত ভাত বুলিয়ে কয়, কিন্তু মন্দিৰতো সেইকাৰণে আমি প্ৰসাদ বুলি কৈছোঁ। চাওক, এই প্ৰসাদ প্ৰথম গ্ৰুপ খাইছে আৰু আছে। এইবিলাক আমাৰ গাঁৱৰ বৰমা বৌ খুৰা খুৰী এইবিলাক সকলো বহি আছে, ভোজৰ অপেক্ষা কৰি ৰখি আছে। এওঁ হৈছে মেইন ৰান্ধনী। এইটো কি ধুনীয়া হাঁহি দিছে মেইন ৰান্ধনীয়ে। চাওক, এই আমাৰ বৰমা, এইটো হাঁহি দিছে না বৰমা, হাঁহিটো বৰ ধুনীয়া হৈছে দেই। তোমালোকে চাব দেই। এওঁলোকৰ ভোজ খোৱা হ'ল। ভোজ কেনে হৈছে? বঢ়িয়া হৈছে না?